অসমৰ বাবে এটা দুখৰ খবৰ আহিছে হিমা দাসক 2 বছৰৰ কাৰণে বেন কৰা হৈছে নেশ্যনেল এন্টি ডপিং এজেন্সি নাডাৰ জৰিয়তে হিমা দাসক 2 বছৰৰ বাবে বেন কৰা হৈছে এতিয়া এন্টি ডপিং এজেন্সি কি বস্তু হয় ডপিং মানে হৈছে মানে খেলুৱাৰীকেইটা নিজৰ পাৰফৰমেন্স বঢ়াবৰ কাৰণে কি কৰে কিছুমান ঔষধ বা ড্ৰাগছ ব্যৱহাৰ কৰি হিনাই পাৰফৰমেন্স বঢ়াবৰ কাৰণে খেলুৱাৰীকেইটাই ইলিগেল কিছুমান ড্ৰাগছ বা ঔষধ ব্যৱহাৰ কৰে নিজৰ পাৰফৰমেন্স বঢ়াবৰ কাৰণে এই এজেন্সিটোৱে এন্টি ডপিং এজেন্সিটোৱে কি কৰে আপোনাৰ সেই ইলিগেল ড্ৰাগছবিলাক ব্যৱহাৰ কৰি নিজৰ পাৰফৰমেন্স বাঢ়াইছে নেকি সেইবোৰক এই এজেন্সিটোৱে টেষ্ট কৰে তাৰমান খেলুৱৈয়ে যাতে নেচাৰেলি পাৰফৰমেন্স দিয়ে যাতে হি ইলিগেলি কিছুমান ড্ৰাগছ ব্যৱহাৰ কৰি নাই বা ঔষধ ব্যৱহাৰ কৰি নাই খেলি থকা নাই তাতে সিহঁতে এইবিলাক বেয়া কামৰ পৰা বিৰত থাকে সেই বস্তুৰ কাৰণে এই এজেন্সিটোৱে চায় ৱৰ্ল্ডতো তেনেকুৱা এটা এন্টি ডপিং এজেন্সি আছে যাক ৱাডা বুলি কোৱা হয় ৱৰ্ল্ড এন্টি ডপিং এজেন্সি সেই এজেন্সিটোৱে তাৰমানে গোটেই দেশৰ পৃথিৱীৰ গোটেই দেশটোকে চাই থাকে আৰু খেলৰ এন্টি ডপিং কোনোবা কৰিছে নেকি তাৰমানে ডপিং কৰিছে নেকি খেলুৱৈৰ ডপিং কৰিছে নেকি সেইবোৰটো মানে চাই থাকে টেষ্ট কৰি থাকে ঠিক তেনেকুৱাই ইণ্ডিয়াত এটা নাডা বুলি এটা এজেন্সি আছে এন্টি ডপিং এজেন্সি সেই এজেন্সিটোৱে কি কৰে ইণ্ডিয়াৰ খেলুৱৈকেইটা ইলিগেল ড্ৰাগছ ব্যৱহাৰ কৰি আছে নেকি সেই বস্তুটো চাবলৈ কাৰণে নাডায়ে চাই তাৰমানে হিমা দাসৰ ক্ষেত্ৰত কি হৈছে তাৰমানে 3বাৰকৈ নিজৰ কি হ'ল তথ্য দিয়াৰ পৰা বিৰত আছে বছৰত 3বাৰকৈ ব্যৰ্থ হৈছে সেইকাৰণে তেখেতক কি কৰিছে এন্টি ডপিং এজেন্সি নাডায়ে তেখেতক 2 বছৰৰ বাবে বেন কৰিছে বুলি কৈ নাই নিউজ পত্ৰ এতিয়া আহি আছে আপোনালোকে গম পাইছে নহয় এতিয়া ডপিং কি বস্তু এন্টি ডপিঙৰ এজেন্সিৰ কাম কি ডপিং হৈছে খেলুৱৈসকলে কি কৰে নিজৰ পাৰফৰমেন্স বঢ়াবলৈ কাৰণে কিছুমান ইলিগেল ড্ৰাগছ বা ঔষধ ব্যৱহাৰ কৰি হিনে পাৰফৰমেন্স কৰে ঠিক আছে সেইটো যেটো ইলিগেল যেটো কৰিব নালাগে তাৰমানে যদিহে আমি বোলে এনেকুৱা এটা ঔষধ ব্যৱহাৰ কৰোঁ মোক বোলে যিমান মাৰিলেও বোলে বিক নহয় যিমান টেষ্ট ওলাল তেতিয়াহ'লে কি হ'ব তেতিয়াতো ইলিগেল ন সেইটো লিগেলি তাৰমানে খেলা নাই ঠিক আছে তেনেকুৱা ড্ৰাগছ বা ঔষধৰ পৰা বিৰত ৰাখিবলৈ কাৰণে এন্টি ডপিং এজেন্সিয়ে তাৰমানে চাই তাৰমানে খেলুৱৈকেইটা বহুত প্ৰব্লেম হৈ আছে এনেকুৱা খেলুৱৈকেইটা এনেকুৱা ইলিগেল ড্ৰাগছ ব্যৱহাৰ কৰি তাৰমানে পাৰফৰমেন্স দিয়ে এনেকুৱা যদি পাৰফৰমেন্স দিয়ে কোনো এটা দেশত তাৰমানে বহুত তাৰমানে লজ্জিত হ'বলগীয়া হয় যেতিয়া ইণ্টাৰনেশ্যনেল লেভেলত খেল হয় তেতিয়া যদি এইটো ধৰা পৰে তেতিয়া গোটেই দেশে লজ্জিত হয় কেতিয়াবা এই দেশক খেলৰ পৰা বিৰত বেন কৰি থৈ দিয়া হয় সেইকাৰণে ভাৰত চৰকাৰৰ এজেন্সি নাডা বুলি এটা এজেন্সি আছে যিটো এন্টি ডপিং টেষ্ট কৰে ঠিক আছে যাতে ভাৰততে এই বস্তুটো ৰখি যায় এতিয়া হিমা দাসৰ ক্ষেত্ৰত কি হৈছে স্থানৰ তথ্য দিবলৈ ব্যৰ্থ হৈছে 3বাৰকৈ বছৰত সেয়েহে তেখেতক নাডাৰ পৰা কি কৰা হৈছে 2 বছৰৰ বাবে বেন কৰা হৈছে বুলি কৈ নাই নিউজে আহি আছে এতিয়া বাই বাই